ভাবকচোন, এজন মানুহৰ জীৱন একেবাৰে ঠিকেই চলি আছে। চাকৰি আছে, নিয়মীয়া ইনকাম আছে, নিজৰ ঘৰ আছে, এটা সুখী পৰিয়াল আছে। কিন্তু হঠাৎ কিবা অসুখ হ'ব পাৰে বা দুৰ্ঘটনা ঘটিব পাৰে। চাকৰি যাব পাৰে বা ইনকামৰ পথ বন্ধ হ'ব পাৰে। গাড়ী বা ঘৰ মেৰামতি কৰিবলগীয়া হ'ব পাৰে। ভাবিবলৈ বেয়া লাগিলেও আমি যিকোনো মুহূৰ্ততে এনে পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰোঁ। আৰু যদি আমি আগতীয়াকৈ সাজু নহওঁ, তেন্তে এনে পৰিস্থিতিয়ে আমাক আৰ্থিকভাৱে সম্পূৰ্ণৰূপে জুৰুলা কৰি দিব পাৰে। এই ধৰণৰ জৰুৰী অৱস্থাৰ মোকাবিলা কৰিবলৈ আমাক লাগে ইমাৰ্জেঞ্চি ফাণ্ড। আজি আমি আলোচনা কৰিম ইমাৰ্জেঞ্চি ফাণ্ড কি আৰু কিয় এয়া আপোনাৰ জীৱনত অতি প্ৰয়োজনীয়। নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম আমাৰ ইউটিউব চেনেল অসম ইউথ একাডেমীলৈ। ইমাৰ্জেঞ্চি মানে এনে এটা পৰিস্থিতি যি আগতীয়াকৈ জনা নাযায়, কিন্তু টকাৰ প্ৰয়োজন হোৱাটো নিশ্চিত। ইমাৰ্জেঞ্চি ফাণ্ড হৈছে এনে জৰুৰী অৱস্থাৰ বাবে আগতেই আছুতীয়াকৈ সংৰক্ষণ কৰি ৰখা ধন। এই টকা শ্বপিঙৰ বাবে নহয়, ষ্ট'ৰ কৰাৰ বাবে নহয়, মোবাইল কিনাৰ বাবে নহয়। এই ধন কেৱল জৰুৰী সময়ত ব্যৱহাৰৰ বাবে। এয়া হৈছে আপোনাৰ আৰু পৰিয়ালৰ বাবে এক আৰ্থিক সুৰক্ষা কৱচ। কিয় ইমাৰ্জেঞ্চি ফাণ্ড প্ৰয়োজন? ধৰক, আপোনাৰ হঠাৎ চাকৰি গুচি গ'ল বা আপুনি কাম কৰি থকা প্ৰজেক্টটো বন্ধ হৈ গ'ল। যদি আপোনাৰ ইমাৰ্জেঞ্চি ফাণ্ড আছে, তেন্তে আপুনি শান্ত মনে নতুন চাকৰি বিচাৰিব পাৰিব। কিন্তু যদি নাই, আপুনি ঋণ ল'ব লাগিব, ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিব লাগিব। ফলত মানসিক চাপ আৰু চিন্তা বহু গুণে বৃদ্ধি পাব। ইমাৰ্জেঞ্চি ফাণ্ডে আপোনাক দিয়ে মানসিক শান্তি, আৰ্থিক সুৰক্ষা আৰু আত্মবিশ্বাস। কিমান টকা ৰাখিব লাগে? বিশেষজ্ঞসকলৰ মতে কমেও ৩ পৰা ৬ মাহৰ অত্যাৱশ্যকীয় খৰচৰ সমান ধন ইমাৰ্জেঞ্চি ফাণ্ডত থাকিব লাগে। ধৰক আপোনাৰ মাহিলী অত্যাৱশ্যকীয় খৰচ ২০,০০০ টকা। তেন্তে আপোনাৰ ইমাৰ্জেঞ্চি ফাণ্ড হ'ব লাগে ৬০,০০০ৰ পৰা ১,২০,০০০ টকাৰ ভিতৰত। কেনেকৈ আৰম্ভ কৰিব? প্ৰথমে নিজৰ মাহিলী খৰচসমূহ লিখি উলিয়াওক আৰু বিশ্লেষণ কৰক। অত্যাৱশ্যকীয় খৰচখিনি চিনাক্ত কৰক, যেনে খাদ্য, ঘৰ ভাড়া, বিদ্যুৎ বিল, দৰৱৰ খৰচ, ল'ৰা-ছোৱালীৰ পঢ়া খৰচ ইত্যাদি। এটা পৃথক ছেভিংছ একাউণ্ট খোলক। আপোনাৰ মাহিলী আয়ৰ কমেও 10% ইমাৰ্জেঞ্চি ফাণ্ডৰ বাবে ৰাখক। কম পৰিমাণ এটাৰে আৰম্ভ কৰক, কিন্তু নিয়মীয়াকৈ কৰক। কোনো বোনাছ বা একেলগে পোৱা অতিৰিক্ত ধনো ইয়াত যোগ কৰিব পাৰে। যেতিয়া ৩ পৰা ৬ মাহ চলিব পৰাকৈ ধন গোট খাব, তেতিয়া সেই ধন বেংকত ফিক্সড ডিপজিট কৰি চুইপ ইন সুবিধাৰে ৰাখক। বেংকৰ চুইপ ইন ব্যৱস্থা কি হয় তাৰ ওপৰত এটা ভিডিঅ' ইতিমধ্যেই প্ৰকাশ কৰা হৈছে। ভিডিঅ'টো এবাৰ চাই ল'ব, লিংক তলত দিয়া হ'ল। মনত ৰাখিব, এই ধন কেৱল ইমাৰ্জেঞ্চি অৱস্থাতে ব্যৱহাৰ কৰিব। ইমাৰ্জেঞ্চি ফাণ্ড হৈছে এটা ছাতিৰ দৰে। যিদৰে বৰষুণ অহাৰ আগতে ছাতি কিনা উচিত, বৰষুণ আৰম্ভ হ'লে নহয়, সেইদৰে সমস্যা অহাৰ আগতেই ইমাৰ্জেঞ্চি ফাণ্ড সাজু কৰক। বন্ধুসকল, আজিৰ পৰা আৰম্ভ কৰক। নিজৰ আৰ্থিক সুৰক্ষা সুনিশ্চিত কৰক। ভিডিঅ'টো ভাল লাগিলে অসম ইউথ একাডেমী চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাৰ ১ মিনিটৰ সময়ে অন্য কোনো মানুহৰ জীৱনো সলনি কৰি দিব পাৰে। আপোনাৰ এই বিষয়ে কিবা প্ৰশ্ন বা জানিবলগীয়া থাকিলে তলত কমেণ্ট কৰক। শীঘ্ৰেই আকৌ এটা নতুন বিষয়লৈ আমি আপোনাৰ ওচৰ চাপিম। ধন্যবাদ। নিজে শিকো, আনকো শিকাওঁ।